নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ আৰু ব্লগটো বিশেষকৈ এটা ৰেচিপিৰ ওপৰত হ'ব আৰু তাৰ মাজতো বহুত ইণ্টাৰেষ্টিং ঘটনা সোমাই থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আৰু এইটো কি হ'ল এই ভিডিঅ'টো মই এইটো লগৰ নিচিনা গম নোপোৱাকৈ বনাইছোঁ। চ' সিহঁতে গম নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি। মই সিহঁতক দেখুৱাম কি কৰি আছে সিহঁতে ৰুমত। এতিয়া ব'লক এতিয়া ওপৰলৈ যাওঁ। সেইটো ষ্টেপতে উঠি গৈ আছোঁ। ইয়াতে ভালকেইটা থোৱা আছে। গৈ আছোঁ। এইটো আমাৰ ফাৰ্ষ্ট ৰুম আৰু এইকেইটা এইফালে গ'লে ভিতৰলৈ গ'লে বেলেগ বেলেগ ৰুম পাম ইয়াতে চাইনবোৰ্ডখন আছে। চাইনবোৰ্ডখন এতিয়া আন্ধাৰত জিলিকা নাই। ব'লক এতিয়া ভিতৰলৈ যাওঁ। কোনে কি কৰি আছে চাই লওঁ। এইগৰাকী খাপৰি দেই, আমাৰ গড়গাঁও কলেজৰ জিঅ'লজি ডিপাৰ্টমেণ্টৰ ছেকেণ্ড ছেমৰ। ব'লক এতিয়া বেলেগ এটা ৰুমলৈ যাওঁ। এতিয়া সোমাই গৈ আছোঁ। সেইটো মই এতিয়া কোনো নাই বাৰু, এইটো ৰুমত নাই এতিয়া। আৰু এইফালে যিটো ৰুম আছে সেইটো খালী হৈ আছে, ছোৱালী নাই। বাকী এইটো ৰুমত থকা হয় আৰু এইফালে নাই। বা এই দুজনী ছোৱালী, কাম কৰা ছোৱালী। কি কৰি আছা স্কাইলি? স্কাইলি কি কৰি আছা? চাওঁ মুখখন। বা কি বনিব গৈ আছে? আজি বনিব বইল চব্জি, হ'ব মাছ, কচ মাছ, বিলাহী, নৰসিংহ, আলু বইল হ'ব। বনাব কোনে? বনাব পাপৰি। ইয়াত ভাত বনি আছে। ৰেডি কৰি দিছে চব। আমি ৰেডি কৰি দিছোঁ। এইটা কচ মাছ। এজনী আমাৰ স্কাইলি দেই, লাজ হৈছে অলপ। মাৰিলে কৰ চাওঁ প্ৰীতি। তাই লাষ্ট তাই বেয়া পাইছে। তাই মই প্ৰীতি বুলি কৈ নিদিলোঁ যে চিনাকিটো দিয়া নাই। চাওঁ মুখখন দেখুৱাই দে আকৌ এবাৰ দেখুৱাই দে। এতিয়া আমি দেখুৱাই চাম কেনেকুৱা ধৰণে মাছ চব্জিটো বনাই। এতিয়া বইল বনাম বুলি কৈছে। বইলটো এতিয়া কেনেকুৱা ধৰণে বনাই তাকে দেখুৱাই চাম। ঠিক আছে। নৰসিংহ জলকীয়া অলপ পোহৰলৈ দি দিছোঁ। কচ মাছ, তাৰপিছত বিলাহী, আলু আৰু জলকীয়া, কেঁচা জলকীয়া। এতিয়া চব্জিত দিবলৈ নহৰু গুচাই আছে। নহৰু, আদা পিচিব। তাৰপিছত বাকীডোখৰ চাই থাকক। চব্জি বনোৱাডোখৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। আৰু ইয়াতো কিবা বনিব গৈ আছে নেকি? আজি চালাড হ'ব, বিলাহী, তাৰপিছত বুট দিব, তাৰপিছত নৰসিংহ চাটনি কৰিব। ভাল লাগিব নিশ্চয় খাবলৈ। এতিয়া আমাৰ পাকঘৰলৈ ৰান্ধনি আহি গ'ল। ৰান্ধনি এতিয়া আৰম্ভ কৰিব আৰু কামবোৰ। এইগৰাকী দেই। এতিয়া দেখুৱাই যাম মই কেনেকৈ ধৰণে বনাই যায়। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। গেছ জ্বলাই লৈছে আৰু কেৰাহী পাতিলে। কেৰাহীত পানী দিছে। যিহেতু বইল কৰিব, আমাৰ চব্জিটো বইল চব্জি হ'ব, সেইকাৰণে প্ৰথমে কেৰাহী পাতি পিনে পানী দি লৈছে। পানীখিনি উতলিবলৈ দিবা নে মাছ দি দিবা? মাছ এপিচ দিছে। লগতে মাছৰ লগতে আলুখিনিও দি দিব। দুইখিনি লগতে উতলিব ন, মাছ আৰু আলু। আৰু বেলেগ সেইবোৰ নহৰু চৰুবোৰ পিছত দিয়া হ'ব উতলাৰ পিছত। নৰসিংহকেইটা ইয়াত লগতে দিবা নেকি? এতিয়া নৰসিংহ লগতে দি ল'ব। তাৰপিছত উতলাৰ পিছতে বাকীবোৰ আদা ৰচুন সেইবোৰ এনেকৈ লাহে লাহে দি থোৱা হ'ব। তেতিয়াহে টেষ্টটো অলপ ভাল হ'ব। গোন্ধটো তেতিয়াহে ওলাব। গোটেইখিনি আলু যিখিনি কাটি থৈছিলে গোটেই আলুখিনি দি লোৱা হ'ল আৰু মাছ দিয়া হ'ল। এতিয়া নৰসিংহ পাত এনেকৈ ছিঙি দিছে। গোটা গোটাকৈ দি পেলাই কেনেকুৱা হ'ব? সেইবাবে ছিঙি দিবলগীয়া হয়।
এতিয়া চব্জিটো উতলিবলৈ দিয়া হৈছে ইয়াত হালধি নিমখ চব দি দিয়াৰ পিছত এতিয়া এইখিনি উতলাৰ পিছতহে মানে যিবোৰ পিঁয়াজ দিবলৈ আছে পিঁয়াজ যিবোৰ কাটি থৈছে তাৰপিছত কেঁচা জলকীয়া কাটি থৈছে বিলাহী আছে আকৌ আদা ৰচুন এইবোৰ পিচি পেলাই থৈ দিছে এই সকলোখিনি মানে যেতিয়া এইখিনি উতলিব তাৰপিছত দি দিব আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক যদি এই ৰেচিপিটো কোনো আজিলৈকে বনোৱা নাই বা এইটো ডিজাইনত বনোৱা নাই আপোনালোকেতো নিশ্চয় বইল মাছ খাইছে বা বইল কৰি যদি এইটো ডিজাইনত খোৱা নাই তেনেহ'লে এনেকৈ বনাই চাব টেষ্টি হয় আগতে খাইছোঁ আৰু আজি কেনেকুৱা হয় আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে তেতিয়া আপোনালোকক জনাই যাম এতিয়া শাকখিনি অলপ অলপকৈ উতলিছে উতল আহিছে শাকখিনিত আৰু অলপ ভালকৈ উতলিবলৈ মাৰিছে কুকাৰ এফালে ভাত আৰু এফালে শাক আৰু অলপ দেৰি উতলিবলৈ দিয়া হ'ব তাৰপিছতে বাকীবোৰ মানে সকলোবোৰ এতিয়া আলুখিনি সিজিলে মাছটো সিজিলে চাগে উতলি সম্পূৰ্ণ হৈছে এতিয়া ইয়াত বিলাহী দি দিছে টেষ্টি হ'বই লাগিব ন কোনে বনাইছে পিঁয়াজটো এতিয়া পিঁয়াজ দি দিছে জলকীয়া দিবানে এইটো পিঁয়াজ দিয়া হৈ গৈছে বিলাহী দিলে উতলাৰ পিছত বিলাহী দিছে তাৰপিছত পিঁয়াজ দিছে এতিয়া জলকীয়া এনেকৈ এফাল এফাল কৰি কাটি কাটি দিছে অলপ পুৰিলেহে ভাল লাগিব খাবলৈ কেইটা দিবা জলকীয়া এইটো তিনিটা জলকীয়া হৈ যাব পুৰি আৰু আদা ৰচুনকেইটা নমোৱা সময়ত আদা ৰচুনকেইটা দিয়া হ'ব তেতিয়া এইখিনি দি দিলে অলপ আৰু অলপ উতলিব আৰু অলপ উতলিব এতিয়া এইকেইটা উতলিবৰ কাৰণে ঢাকনখন দি দিয়া হৈছে চাই থাকক ভিডিঅ'টো আপোনালোকৰ শেষলৈকে দেখাই চাম আদা ৰচুন দিবলৈ বাকী আছে এইটো অলপ উতলিবলৈ দিয়া হৈছে তাৰপিছত আদা ৰচুনখিনি দি দিয়া এতিয়া উতলি হৈ গৈছে ইয়াত এতিয়া আদা ৰচুনখিনি খুন্দি থোৱা আদা ৰচুনখিনি দি দিব লৈছে প্ৰায় হৈছেগৈ আৰু সিজিছে এতিয়া আদা ৰচুনখিনি অলপ উতলিবলৈ দিয়া হ'ব তাৰপিছত আমাৰ টেষ্টি ৰেচিপি একদম ৰেডি অলপ উতলি লওক আৰু অকণমান দেৰি ৱেইট কৰি এতিয়া আমাৰ চব্জি বনাই ৰেডি হৈ গ'ল এইবোৰ চব বিটাই দিলোঁ আৰু বাতিত ভজালৈকে আৰু ইয়াত আমাৰ চালাড বুট পিঁয়াজ বিলাহী জলকীয়া এইখিনি চালাড বনাইছে আৰু এয়া আমাৰ চব্জি একদম পূৰা ৰেডি হৈ গৈছে আমি টেষ্টটো কৰি লওঁ কেনেকুৱা হয় পিছত জনাই আছোঁ চাই থাকক আমাৰ ভিডিঅ'টো A few moments later. আমি সকলোৱে ভাত খাই উঠিলোঁ ভাতটো খুবেই টেষ্টি হৈছে আপোনালোকেও মানে ৰেচিপিটো যদি ভাল পাইছে চাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে খুব ভাল হ'ব ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ